हेलो नमस्कार সম্পাদক ৰাইজ কি খবৰ আপোনালোকৰ আশা কৰিছো আপোনালোক সকলো ভালে আছে সুস্থ আছে আৰু সদায় ভালে থাকক তো স্বাগতম জনাইছো মোৰ অন্য ভিডিঅ'লৈ আৰু আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাব আৰু আজি আছে যেহেতু কাতি বিহু আৰু কাতি বিহু উপলক্ষে মই সমূহ অসমবাসী ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিলো আৰু আজি আশা কৰিছো আপোনালোক সকলোৰে ঘৰৰ তুলসী তলে তলে যাতে গছি বন্তিৰে জিলিকি উঠক আৰু চাই থাকক আমি এতিয়া অলপ ওলাই যাওঁ মানে ইহঁতক লৈ অলপ ফুৰি আহোঁ যেহেতু বিহু আছে আৰু চাকি দিয়া আগে আগে ঘৰ পামহি আৰু এইখন হৈছে আমাৰ পাৰ্ক ধুনীয়া লাগিছে চানা মই এনেকৈ বহি আছো তাইহে ওপৰত আছো তই পাইছ মানে গোসাই বাবা চাও প্লে গুনো 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 টাও 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 আৰু এইখন আমাৰ ধুনীয়া মৰম লগা পাৰ্কখন কি ধুনীয়া লাগিছে আৰু এতিয়া আমি পাৰ্কৰ পৰা আহি পালোঁ মই তলত একো দেখা নাই তো এতিয়া আমি পাৰ্কৰ পৰা আহি পালোঁ আৰু চাকি দিয়া সময় হৈছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা দৰ্জা মুখত এটা কৰি দিবি দিয়া নাই কাটিয়ে থৈছোঁ বিহু লাগিছেনে ঐ বিহু লাগিছেনে বিহু লাগিছেনে কিয় এইফালে চাচোন এবাৰ বিহু লাগিছে এইফালে ইটো লাইট জ্বলাই নলবি ইটো লাইট জ্বলা ইটো লাইট এইফালে চানা মোকো উঠা খাই থাকা উঠাব লাগে তোৰ উঠাবলৈ নে খাই থাকা এতিয়াহে আৰু মানে আমি বিশেষকৈ মই ইহঁতৰ লগত ঘূৰি মানে একদম পূৰা নাম গাইছোঁ মানে লৈ আনিছোঁ আৰু হেৰি হয় ন ছিকিউৰিটি হয় আহিছোঁ ক'ৰবাত আকৌ ছোৱালী মানুহ ন ক'ৰবাত যদি হেৰাই যায় দে তহঁতে বিহু বুলি হেৰি ক কিবা এটা কয় দে কাতি বিহু আজি হেপী কাতি বিহু আৰু এতিয়া আমি বাহঁতৰ ঘৰত আহিলোঁ নহয় এই ভণ্টি দেই এই ভণ্টি মানে এই মাইক আমি বাহঁতৰ ঘৰত আহিলোঁ আৰু এতিয়া ইয়াতে সেৱা চেৱা কৰি গৈ আছোঁ আমাৰ সেইফালে মানে নাম গাম তুমি নাথ ময়ো নাথ অন্ত চৰণত ছত্ৰ ছায়া দিয়া দূৰ কৰা
মাহ প্ৰসাদত নিমখ চাহ বেছি হ'লে ধপা জ্বলাই লওঁ দে ধুনুটা দুটা পৰিল তাই কাৰণে আৰু এইটো হৈছে মানে কেঁচাই খোৱা কচু আৰু এইটো কচু মানে কাতি বিহুত খাব লাগে আৰু সেই গাইছ আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব সকলো কৰি দিব আৰু ইমানলৈ আহিছোঁ নমস্কাৰ